টাকাৰে ভাল ভাল 6 টাকাৰে চাল বালিকা পঢ়ি আছে দেখোন মাজনী এই দেৱে দিয়া ৰচিদাৰ কঁকালত পিন্ধি ল তেতিয়াহে পঢ়িব পাৰিবি নহ'লে তই পঢ়া শুনাত মন কাণ নকৰা হৈছে নহয় পিন্ধি ল পিন্ধাৰ পিছত তই চাবিচোন এই আকৌ কি হ'ল ৰমলা কি হ'ল মানে আমাৰ মায়ে মই পঢ়া নাছিলোঁ যে নপঢ়া দেখি বেজীজনৰ ওচৰলৈ লৈ গৈছিলে আৰু তাৰপাছত পঢ়িম বুলি আৰু কি কৰিলোঁ মোক একদম মানে তাবিজ এটা দিলে নহয় আৰু তাৰপিছত মই তাবিজটো পিন্ধিলোঁ পিন্ধাৰ পিছত মই ভাবিছোঁ আৰু মই এতিয়াৰ পৰা পঢ়িম তাৰপৰা কি হ'ল জাননে মই এতিয়া যে তই পঢ়ি আছ পঢ়ি থকা দেখিয়ে মোৰ মনত পৰিছে যে মই পঢ়িব লাগিছিলে মোৰ দুদিনৰ আগতে তাবিজটো পিন্ধালে মই তেতিয়া অকণমান পঢ়িছিলোঁ কিন্তু এতিয়া তাবিজটো পিন্ধাৰ পাছত মোৰ কিতাপৰ কথা মনলৈ নাহিলে তই যে পঢ়িছ মোৰ তেতিয়াহে মনত পৰিছে আমাৰ মা আগত এনেকুৱা কথা নকবি মা আছে ঘৰত আমাৰ মায়ে এইবিলাক কথা বিশ্বাস নকৰে আৰু তই বিশ্বাস নকৰে এইবিলাক ময়ো বিশ্বাস নকৰোঁ আমি পঢ়িলে পাছ নপঢ়িলে ফেইল এইবিলাক মিছা কথা মানে